নমস্কাৰ বন্ধুসকল, ট্ৰেডিং যাত্ৰা তৃতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ট্ৰেডিঙৰ কথা পতা আগতে আজি আমি ফাইনেন্সিয়েল মেনেজমেণ্ট অকণমান আলোচনা কৰি লওঁ। ফাইনেন্সিয়েল মেনেজমেণ্ট চমুকৈ ক'বলৈ গ'লে আমি আমাৰ পৰিয়ালৰ যিখিনি উপাৰ্জনৰ ধন সেইখিনি আমি কেনেকৈ মেনেজ কৰি ৰাখিম, সেইবোৰৰ কেনেকৈ আমি সদব্যৱহাৰ কৰিম তাকে আমি আজি বুজিম। গতিকে ধৰি লওক কোনোবা এজনে চাকৰি কৰি বা বিজনেছ কৰি হওক যিকোনো উপায় 50,000 টকা মাহিলী উপাৰ্জন কৰিছে আৰু বছৰত 6 লাখ টকা মুঠ উপাৰ্জন হৈছে তেখেতৰ। গতিকে সেই টকাখিনি কেনেকৈ মেনেজ কৰিব আপোনালোকে যদি ধৰি লওক 5-6 বছৰত আপোনালোকে ধৰি লওক 20-25 লাখ টকা খৰচ কৰি মেলি যদি ৰাহিও কৰে, সেইখিনি টকা যদি কিবা বেমাৰ আজাৰ হয় তেতিয়া আমাৰ সেই টকাখিনি গোটেইখিনি বেমাৰৰ খৰচৰ নামত ওলাই গুচি যায়। গতিকে আকৌ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিব লাগে। গতিকে আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ এটা যদি কৰি থয়, গোটেই পৰিয়ালৰ এটা ফেমিলি ফ্লোটাৰ বুলি এটা পলিচি আছে। আপোনালোকে পৰিয়ালৰ সকলো সদস্যৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা পাব। গতিকে হেল্থ ইঞ্চুৰেঞ্চ সৰ্বপ্ৰথমে এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি ল'ব। তাৰপিছত উপাৰ্জন কৰা যিগৰাকীয়ে পৰিয়ালৰ উপাৰ্জন কৰে তেখেতৰ 10 বছৰৰ অনুপস্থিতি মেকআপ হ'ব পৰাকৈ এটা টাৰ্ম ইঞ্চুৰেঞ্চ কৰি ল'ব। তাৰ অৰ্থ এইটো হ'ল, যদি ধৰি লওক মানুহজনে মাহিলী 50,000 টকা উপাৰ্জন কৰে আৰু বছৰত 6 লাখ টকা উপাৰ্জন কৰে আৰু 10 বছৰত 60 লাখ টকা উপাৰ্জন কৰিব। ধৰি লওক কিবা ভগৱানে নকৰক কিবা দুৰ্ঘটনাবশতঃ যদি কিবা এটা হৈ যায়, সেই পৰিয়ালটো একেবাৰে নিথৰুৱা হৈ পৰিব। গতিকে 60 লাখ টকাৰ টাৰ্ম ইঞ্চুৰেঞ্চ সেই উপাৰ্জন কৰা গৰাকীয়ে কৰি ল'ব লাগে। আৰু এইটো কথা জানি ল'ব লাগে যে টাৰ্ম ইঞ্চুৰেঞ্চত আমি 1 টকা ঘূৰাই নাপাওঁ, কিন্তু এটা মিনিমাম খৰচত খুলিব পাৰি। মাহে 500 টকাটো বয়স অনুপাতে হৈ যায়। গতিকে মাহত 500 টকা দিয়াটো আমাৰ কাৰণে একো ডাঙৰ কথা নহয়, যদি 60 লাখ টকাৰ এটা প্ৰটেকশ্যন পায়। এই দুটা কৰিলে আপোনালোকৰ সাঁচতীয়া ধনখিনি প্ৰটেক্ট হৈ থাকিব, তাৰ পৰা খৰচ নহয়। এতিয়া এইখিনি কৰাৰ পিছত আমাৰ আৰু এটা খৰচৰ যিটো বুজা হয়, সেইখিনি হ'ল আমাৰ ফেষ্টিভেল, উৎসৱ পাৰ্বণ। আমাৰ সকলোৰে যাৰ যেনেকৈ আমি পালন কৰোঁ তেনেকুৱাকৈ আমি উৎসৱ পাৰ্বণত আৰু ধৰি লওক ল'ৰা ছোৱালী এডমিশ্যনৰ সময়ত এটা এডিশ্যনেল বাজেট আমাক দৰকাৰ হয়। গতিকে সেইখিনি সময়ৰ কাৰণে আমি প্লেনিং কৰোঁ। ধৰি লওক জানুৱাৰী মাহত যদি এডমিশ্যন হয়, এডমিশ্যনৰ পিছত আমি জানুৱাৰী মাহত অহা বছৰ ধৰি লওক আকৌ 20,000 টকাৰ যদি দৰকাৰ হয়, আমি 2,000 টকা এটা আৰ ডি এটা খুলি ল'ম। তাৰপিছতে আমাৰ ঠিক তেনেকৈ বিহুৱে পূজাই যিখিনি টকা লাগে সেই অনুপাতে আমি আৰ ডি খুলি ৰাখিম। এইটো হ'ল 3 নম্বৰ কথা। 4 নম্বৰ কথা, তাৰপিছতো আমাৰ অলপ ধন হাতত যদি একাউণ্টত পৰি থাকে, একাউণ্টত পৰি থকা ধনৰ বিনিময়ত আপোনালোকে খুব বেছি 2 টকা 90 পইচা বছৰেকীয়া সুদ পাব। কিন্তু সেই টকাখিনি আপুনি যদি PPF-লৈ কনভাৰ্ট কৰি দিয়ে, আপুনি বছৰত 8 টকা সুদ উপাৰ্জন কৰিব পাৰিব। তাৰপিছতো যিখিনি ৰাহি হয়, আপুনি PPF-ত সকলোখিনি থ'ব নোৱাৰে, কিয়নো এইটো লকিং পিৰিয়ড থাকে। আপুনি 15 বছৰ আগত সেইখিনি টকা নাপায়। গতিকে তাৰে সৰু অংশ এটা আপোনালোকে PPF-ত ৰাখিলে। তাৰপিছত এইটো হ'ল 4 নম্বৰ। 5 নম্বৰটো হ'ল আপোনালোকে মিউচুৱেল ফাণ্ড এটা খুলি ল'ব। মিউচুৱেল ফাণ্ড খুলি ল'লে আপুনি যিকোনো সময়তে ধৰি লওক শ্বৰ্ট টাৰ্মতো আপুনি পইচা পাব পাৰে। মিউচুৱেল ফাণ্ডত আপুনি 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ যদি দৰকাৰ নহয় আপোনালোকে এইটো ব্যৱহাৰ ল'ব নালাগে, উঠাই ল'ব নালাগে। এইটো ডাঙৰ টকা এটা জমা হয়। মিউচুৱেল ফাণ্ডটো তাৰ পইচা ট্ৰেডিঙতে যায়, কিন্তু তেওঁলোকে জনা মানুহে ট্ৰেডিং কৰি মেলি আপোনাক কিবা এটা ৰিটাৰ্ণ আপোনাক দি দিব। গতিকে ছেভিংছ একাউণ্টত পৰি থকাতকৈ মিউচুৱেল ফাণ্ডত পৰি থকাটো বেছি ভাল। এই 5টা আপোনালোকক মই 1 নম্বৰ কৰোঁ হেল্থ ইঞ্চুৰেঞ্চ, 2 নম্বৰ কৰোঁ টাৰ্ম ইঞ্চুৰেঞ্চ, আৰু 3 নম্বৰ ক'লোঁ আৰ ডি ৰেকাৰিং ডিপ'জিট, আৰু 4 নম্বৰটো ক'লোঁ মই আপোনাৰ PPF, আৰু 5 নম্বৰটো হ'ল আপোনাৰ মিউচুৱেল ফাণ্ড। এই 5টা হোৱাৰ পিছত 6 নম্বৰত আহে আপোনাৰ ট্ৰেডিং বা শ্বেয়াৰ মাৰ্কেট। আপোনাৰ লগত যিখিনি ধন ৰাহি হৈছে তাৰে 10% আপুনি শ্বেয়াৰ মাৰ্কেট বা ট্ৰেডিঙক ব্যৱহাৰ কৰিব। আৰু এই টকাখিনি আপুনি প্ৰথমতে শিকিবলৈ ব্যৱহাৰ কৰক। আপুনি শিকিবৰ কাৰণে যিখিনি ফিজ দিব, এই টকাখিনি ব্যৱহাৰ কৰিব। শিকা যেতিয়া হৈ যাব, তেতিয়া আপুনি যেতিয়া ট্ৰেডিং কৰিব
বা ইনভেষ্ট কৰিব আপুনি 10% পৰাই কৰিব, তাতকৈ বেছি টকা ইয়াত ইনফিউজ নকৰিব বা ইয়াত বিনিয়োগ নকৰিব। গতিকে এইখিনিয়ে হ'ল। আৰু এই বিষয়ত এই 5টা যিকোনো বিষয় যদি আপোনাৰ কিবা যদি বুজিবলৈ বাকী আছে তেতিয়া কমেণ্ট কৰিব, মই তাৰ বিষয়ে বিতংকৈ ভিডিঅ' বনাই দিম। আৰু কোনটো কৰিব লাগে নালাগে, ইয়াৰ প্ৰতিটো প্ৰডাক্ট এটা ফিচাৰ থাকে, সেই ফিচাৰ্ছখিনি যদি আপোনালোকে কিবা কনফিউজন আছে মোক কমেণ্টত লিখিব, মই আপোনালোকক ঠিক কৰি দিম, মই জনাই দিম, বুজাই দিম। আজিলৈ হেৰি কৰোঁ, সামৰোঁ। ধন্যবাদ। নেক্সট খণ্ডত আকৌ আমি ইয়াৰ পৰৱৰ্তী কথাবোৰ আলোচনা কৰিম। ধন্যবাদ।